দৰঙৰ কলাইগাঁও সমষ্টিৰ অন্তৰ্গত পাণবাৰী হাবি পুৰাবস্তি মছজিদ প্ৰাংগণত পৰিচালনা সমিতিৰ সভাপতি মুছাব আলীৰ নেতৃত্বত ৩২তম ইছালে সোৱাব আৰু দিনজোৰা কাৰ্যসূচীৰে কেৰাত ও গজল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই প্ৰতিযোগিতাত বিভিন্ন অঞ্চলৰ ধৰ্মীয় অনুষ্ঠানৰ ছাত্ৰসকলে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানটিৰ বিচাৰক হিচাপে উপস্থিত থাকে হাফিজ কাৰী ৰুস্তম আলী, হাফিজ কাৰী আব্দুছ ছালাম, হাফিজ মহম্মদ মুস্তাফা আলী, ইমাম আব্দুল ফাৰাকৰ লগতে অন্যান্য উলামা একৰামসকলে। আমি আজি আমাৰ ৩২তম ধৰ্মীয় জলসা বিগত ৩২ বছৰৰ পৰা আমি আমাৰ এই ধৰ্মীয় জলসাখন আমাৰ এই পাণবাৰী হাবি গাঁওখনত প্ৰতিষ্ঠা কৰি আহিছোঁ আৰু এই জলসাৰ লগত সংগতি ৰাখি আমি ভাবিছোঁ যিহেতুকে আমাৰ ধৰ্মীয় কিছু শিক্ষাৰ প্ৰয়োজন, ধৰ্মীয়ভাৱে আমি আমাৰ ল'ৰা ছোৱালীখিনিক শিক্ষিত কৰাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ, যাৰ কাৰণে ধৰ্মীয় শিক্ষাৰ অকণমান প্ৰসাৰৰ বাবে আমি এই ধৰ্মীয় জলসাৰ লগত সংগতি ৰাখি আজি দিনজোৰা এটা কাৰ্যসূচীৰে গজল আৰু কেৰাত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই গজল আৰু কেৰাত প্ৰতিযোগিতা অনুষ্ঠানত বিভিন্ন মাদ্ৰাছাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ ছাত্ৰসকল আহি আমাৰ আজি এই অনুষ্ঠানত তেওঁলোকে সমবেত হৈছিলে, তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। আমাৰ স্থানীয় আলিম ওলামাসকল, আমাৰ গাঁৱৰ ইমাম চাহাব আবু হানিফা, আমাৰ স্থানীয় আজিৰ এই প্ৰতিযোগিতা পৰিচালনা কৰা বিচাৰক মণ্ডলী শ্ৰদ্ধাৰ কাৰী হাফিজ মহম্মদ ৰুস্তম আলী চাহাব আৰু লগতে কাৰী হাফিজ মহম্মদ আব্দুছ ছালাম চাহাব, আমাৰ গাঁৱৰ উদীয়মান যুৱক হাফিজ মহম্মদ মুস্তাফা আলী চাহাব, আমাৰ ইয়াৰে আৰু এগৰাকী ইমাম আব্দুল ফাৰাক চাহাব আৰু এগৰাকী মুফতি আব্দুল ৱাহেদ চাহাব, লগতে স্থানীয় ওলামায়ে দিন তেখেতসকলে উপস্থিত থাকি আমাৰ এই দিনজোৰা কাৰ্যসূচীটোক তেওঁলোকে যিমানখিনি পৰিশ্ৰমৰ জৰিয়তে এই কাৰ্যসূচীক সাফল্যমণ্ডিত কৰিলে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি আশা ৰাখিছোঁ যে এনেধৰণৰ কাৰ্যসূচী অনাগত দিনত আৰু বহলভাৱে যদি আমি ল'ব পাৰোঁ নিশ্চয় আমাৰ এই ধৰ্মীয় শিক্ষা প্ৰচাৰৰ প্ৰসাৰৰ ক্ষেত্ৰত সুবিধা হ'ব। এই আশা ৰাখি আমি আজি এই ৩২তম বাৰ্ষিক ইছালে সোৱাবত আমি কেৰাত আৰু গজল প্ৰতিযোগিতা অনুষ্ঠানখনি পৰিচালনা কৰিছোঁ। সৰ্বপ্ৰথমে মই পাণবাৰী পুৰাবস্তিৰ মহান ধৰ্মীয় ইছালে সোৱাবৰ সভাপতি মহোদয়ক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। বহুত কষ্টৰ ফলত আজি প্ৰায় 15 দিনৰ পৰা বহু কষ্ট কৰি এনেকুৱা এখন ইছালে সোৱাবৰ আয়োজন কৰিছে। লগতে যিখন কেৰাত প্ৰতিযোগিতামূলক অনুষ্ঠান আমি পাতিছিলোঁ, ইয়াৰ উদ্দেশ্য আছিল বিভিন্ন মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীৰ মাজত যাতে এটা প্ৰতিযোগিতামূলক ভাৱ থাকে, তেওঁলোক যাতে আগুৱাই আহিব পাৰে ধৰ্মীয় জ্ঞানৰ লগতে আৰু বিভিন্ন বিষয়ৰ জ্ঞান অৰ্জন কৰিব পাৰে, তাৰে কামনাৰে আজিৰ এই কেৰাত প্ৰতিযোগিতা আয়োজন কৰা হৈছে। কেৰাত ও গজল প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হয়। কলাগাঁৱৰ পৰা ইকৰামুল হকৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী।